যিখিনি বুদ্ধিজীৱী আছিল তেখেতসকলে এই এপিএমচি নামৰ সংগঠনটি জন্ম দিছিল। এই এপিএমচি নামৰ সংগঠনটি জন্ম দিছিল মহৎ উদ্দেশ্য লৈ। এই মহৎ উদ্দেশ্য আগত ৰাখি এপিএমচি নামৰ সংগঠনটি জন্ম দিছিলে যে ওই জাতি জনগোষ্ঠী কিভাৱে আগবাঢ়ি গৈছে বিটিএডি অঞ্চলত, ওই জাতি জনগোষ্ঠীৰ লগত একেলগে আগবাঢ়ি যাবলৈ এই এপিএমচিটো জন্ম দিছিলে। এই এপিএমচিটো জন্ম দিছিল এক নম্বৰ উদ্দেশ্য আছিল যে সংখ্যালঘু জনসাধাৰণে সুশিক্ষাৰে শিক্ষিত হোৱাৰ বাবে এটা সংগ্ৰামৰ কাৰণে এপিএমচি জন্ম দিছিলে। দুখ আৰু পৰিতাপৰ বিষয় যি এপিএমচি শিক্ষাৰ নাম লৈ আমাৰ সংখ্যালঘু জাতিটোক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ আগুৱাই লৈ যাবলৈ বুদ্ধিজীৱীসকলে যি মহৎ উদ্দেশ্য লৈ পেলাই জন্ম দিছিলে সেই কামখিনি আমি সুচাৰুৰূপে কৰিব পৰা নাই। এপিএমচি তাৰ বাবে দুখিত। চাওক আপোনালোকে বিটিচি চুক্তি হোৱাৰ পিছৰে পৰা যি এপিএমচি শিক্ষাৰ কাৰণে চেষ্টা কৰিব লাগিছিল গোটেইখিনি চেষ্টা কৰিব পৰা নাই। সময়ে সময়ে গোষ্ঠীগত সংঘৰ্ষ ৰাজনৈতিকভাৱে এই সংখ্যালঘু জাতিটোক ডমিনেট কৰি ৰখাৰ ষড়যন্ত্ৰ ধনী হৈ শিক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব পৰা নাই। তথাপি যিমানখিনি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰিছে আজি সেই প্ৰমাণ আমি যিমানখিনি এপিএমচি সভা সমিতি কৰিছিলোঁ এনেকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেখিবলৈ পোৱা নাছিলোঁ। আজি আমি অনুভৱ কৰিব পাৰিছোঁ যে এপিএমচি অলপ হ'লেও শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব পাৰিছে। তাৰে আজি প্ৰমাণ, তাৰে আজি উদাহৰণ আমাৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰীসকল। আপোনালোকে চাওক ওই জাতি জনগোষ্ঠী সুশিক্ষাৰে শিক্ষিত হৈ তেখেতসকলৰ মাজত ভাল যত্ন তুলিছে। উপস্থিত থকা আমাৰ এপিএমচিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল, নৱনিৰ্বাচিত তামুলপুৰ জিলা সমিতি আৰু কুমাৰীঘাটা আঞ্চলিক এপিএমচিৰ সন্মানীয় বিষয়ববীয়াসকল, বিভিন্ন আঞ্চলিক কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বিষয়ববীয়া, মই